আপুনি মোক চিনি পোৱা নাই চাগে, মই নমামি। সৰুতেই দেখিছিলো তোমাক, বহুতেই ডাঙৰ হৈ গলা। আপুনি বহকচোন, মই দেউতাক মাতি দিছো। বাইদেউ, মই যে অথনি তোমাক কথাটো কৈছিলো, কি ভাবিলা? মই ভাবি আছো বাইদেউ, খবৰ কৰিম, যিমান পাৰো চেষ্টা কৰিম। বহাচোন। চেষ্টা কৰিবলৈ কিটো আছে, ওচৰতে আছে দেখোন ছোৱালী। তোমাৰ ছোৱালীজনীকে নিদিয়া কিয়? আমাৰ বিভানৰ লগত বেছ মিলিব তাই। তুমি বিপদত পৰিছা আৰু মই বিপদত পৰিছো। তোমাৰ সমস্যা মই সমাধান কৰিম আৰু মোৰ সমস্যা তুমি সমাধান কৰিবা। কিমান ধাৰ আছে বুলি কৈছিলা তুমি? 20 নে 25? ঠিক আছে, তোমাৰ সকলো ধাৰ মৰাৰ দায়িত্ব মোৰ। বিনিময়ত তোমাৰ ছোৱালী মোৰ ঘৰৰ বোৱাৰী হ'ব। কিন্তু মোৰ বোৱাৰী হৈ তোমাৰ ছোৱালীয়ে মই কোৱা চৰ্ত মানি চলিব লাগিব। চৰ্ত? চৰ্ত। মোৰ চৰ্তবিলাকৰ ভিতৰত এইটোৱে প্ৰথম চৰ্ত যে আমাৰ মাজত হোৱা কথা বতৰাবোৰ বিভানে যাতে কেতিয়াও গম নাপায়। গোপনে ৰাখিব লাগিব সকলো কথা। মই মাক কৈ দিছো, তোমাক আৰু ডিষ্টাৰ্ব নিদিয়ে। আনকি তোমাক কৰবাত দেখিলেও নেদেখাবাও যে গুচি যাব। তুমি নিশ্চয় মোক বুজি পাইছা। মইতো অকল তোমাক বুজি পাওঁ বিভান। না তোমাৰ মায়ে তোমাক বুজি পায়, না আন কোনোবাই। তোমাৰ মায়ে তোমাক আধাহে চিনি পায়, সেই ৰূপটো দেখা নাই যিটো মই দেখা পাইছো। কি জানা, তোমাৰ বাবে মই পাৰফেক্ট, আন কোনো ছোৱালী নহয়। যিয়ে নহওক, তোমাৰ মায়ে যিহেতু মোক বেয়া পায়, ভাল বন্ধু হৈ আছিলো, ভাল বন্ধু হৈয়ে থাকিম। তুমি জানা মূৰ্ছনা, মোৰ মাৰ বাহিৰে যদি কোনোবা নাৰীক মই মোৰ মনৰ কথা ক'ব পাৰো, সেইজনী তুমি। থেংক ইউ। মূৰ্ছনা, মায়ে মোৰ বাবে ছোৱালী চাই আছে। জানো। কি জানা, যদি তোমাৰ মায়ে মোক বোৱাৰী ৰূপে স্বীকাৰ কৰিলে হয়, মই কেতিয়াও চেষ্টা নকৰিলোহেঁতেন তোমাক তোমাৰ মাৰ পৰা আঁতৰাই অনাৰ। কাৰণ মই কম্প্ৰমাইজ কৰি জীৱন জীয়াব জানো। চাই থাকা, তোমাৰ মায়ে পতাজলত এদিন নিজেই ফচিব। আনিব কাৰোবাক নিজৰ আঙুলিত নচুৱাম বুলি, কিন্তু সময়ে ওলোটা হাৰ মাৰিব। মানে? তোমাৰ মানেৰ উত্তৰ তুমি এদিন নিজেই পাবা বিভান।
দেউতা তেখেত কিয় আহিছিল অফিচৰ কিবা কামত আহিছিল এইফালেই ক'ৰবাত গৈছিল সেইকাৰণে সোমাই গ'ল কথাতে কয় নহয় যি হয় ভালৰ কাৰণে হয় মই যেনেকুৱা ছোৱালী বিচাৰি আছিলো ঠিক তেনেকুৱা ছোৱালী এজনী পাইছো এইবাৰ খাটাং তাইকে মই বোৱাৰী কৰি আনিম মা ফটোখন আনিবলৈ নহল নহয় হ'ব মা তুমি চাইছা নহয় তোমাৰ চকুৰে মই চাইছো ভগৱানে এইটো মোক ডাঙৰ সুযোগ দিছে এই সুযোগ মই হেৰুৱাব নোৱাৰো নমামিকে মই এইখন ঘৰৰ বোৱাৰী কৰি আনিম তোমাৰ ছোৱালীয়ে বিয়াৰ পিছত কেতিয়াও মোৰ পৰা মোৰ ল'ৰাক আঁতৰাই নিবলৈ চেষ্টা কৰিব নোৱাৰিব কিন্তু মই যেতিয়ালৈকে অনুমতি নি ভগৱানে মোক কেনেকুৱা পৰিস্থিতিত পেলালে কি চৰ্ত মোৰ ল'ৰাৰ দৃষ্টিত মাকেই শ্ৰেষ্ঠ মই জানো এজন পুৰুষৰ জীৱনত বিয়াৰ পিছত মাকতকৈ তেওঁৰ পত্নীহে শ্ৰেষ্ঠ হয় কিন্তু তোমাৰ ছোৱালী মোৰ আৰু মোৰ ল'ৰাৰ মাজত কেতিয়াও আহিব নোৱাৰিব তাৰ জীৱনত ময়ে শ্ৰেষ্ঠ হৈ আছিলো আৰু ময়ে শ্ৰেষ্ঠ হৈ থাকিম এই দায়িত্ব তোমাৰ ছোৱালীয়ে ল'ব লাগিব মোৰ 2 নম্বৰ চৰ্তটো হ'ল তোমাৰ ছোৱালীয়ে বিয়াৰ পিছত কেতিয়াও মোৰ পৰা মোৰ ল'ৰাক আঁতৰাই নিবলৈ চেষ্টা কৰিব নোৱাৰিব আমি একেখন ঘৰতে আছিলো আৰু মই জীয়াই থকালৈকে একেখন ঘৰতে থাকিম মোৰ ল'ৰাই এৰাতিৰ বাবেও আন ঠাইত থাকিব নোৱাৰিব আনকি সিহঁত দুটাই ৰাতি থকাকেও আন ঠাইলৈ ফুৰিব যাব নোৱাৰিব মোৰ ল'ৰাৰ জীৱনৰ সকলো সিদ্ধান্ত মই লৈ আহিছো আৰু আগলৈকো ময়ে লৈ থাকিম তোমাৰ ছোৱালীৰ কোনো কথাই মোৰ ল'ৰাই নুশুনে মোৰ ল'ৰাই মোৰ কথাহে শুনিব আৰু মোৰ চতুৰ্থ চৰ্ত হ'ল তোমাৰ ছোৱালীৰ কোনো কথাই মোৰ ল'ৰাই নুশুনে মোৰ ল'ৰাই মোৰ কথাহে শুনিব আৰু মোৰ চতুৰ্থ চৰ্ত হ'ল বিয়া হৈ আহিব হয় সম্পূৰ্ণ পত্নী আৰু বোৱাৰীৰ মৰ্যাদা পাব তাই কিন্তু মই যেতিয়ালৈকে অনুমতি নিদিওঁ তেতিয়ালৈকে তোমাৰ ছোৱালী সন্তানৰ মাক হ'ব নোৱাৰিব চাহ খাওক মানিছো মই ধাৰৰ বোজাত পত গৈ আছো মই এইটোও মানিছো যে মোৰ ক্ষমতাতকৈ
বহুত বেছি ধাৰ আছে, কিন্তু ক্ষমা কৰিব, মই মোৰ ছোৱালীৰ জীৱন বলিদানৰ বিনিময়ত ঋণমুক্ত হ'ব নোৱাৰো। তুমি ভুল বুজিছা। মই তোমাক তোমাৰ ছোৱালীৰ জীৱন বলিদান দিবলৈ কোৱা নাই। তোমাৰ ছোৱালীৰ জীৱন মই উদ্ধাৰহে কৰিম। সম্পূৰ্ণ মৰ্যাদাৰে মই তাইক মোৰ ঘৰৰ বোৱাৰী কৰি নিম। তাই এজন যোগ্য স্বামী পাব, বংশ মৰ্যাদা পাব, লাখ বিলাস পাব। আৰু মানুহে কথাতে কয়ে নহয় যে কিবা পাবলৈ হলে কিবা হেৰুৱাব লাগিব। আৰু এইখিনি ত্যাগটো তাই কৰিবই লাগিব এটা সুন্দৰ জীৱন পোৱাৰ বিনিময়ত। আৰু এই চৰ্তসমূহ মই জীয়াই থকালৈকেহে। মোৰ মৃত্যুৰ পিছততো তাই মুক্ত। আৰু বিভানকোতো তুমি জানা, তাৰ দৰে এজন জোঁৱাই পোৱাটো তোমাৰ বাবে সৌভাগ্যৰ কথা। শান্ত হৈ ভাবি চোৱা, তোমাৰ হাতত কালিলৈকে সময় আছে। আৰু এই বিয়াৰ সমস্ত খৰচ, সমস্ত দায়িত্ব মই বহন কৰিম। চাবা যাতে বিভানে এই চৰ্তবিলাকৰ কথা কেতিয়াও গম নাপায়। মই জানো তুমি মান্তি হবাই বিষ্ণু, তাৰ বাহিৰে আৰু তোমাৰ কোনো উপায় নাই। এটা কথা অৱশ্যে হয়, তোমাৰ ছোৱালীজনীও ভাল, এজনী যোগ্য ছোৱালী বোৱাৰী কৰি আনিম মোৰ বিবুৰ বাবে। বিবু, মই কথা এটা ভাবিছো। কি ভাবিছো অফিচৰ কাম কাজবোৰ মই আৰু নাচাওঁ। কিয় মা? তুমি আৰু বিষ্ণু খুৱাই মিলিয়েতো আমাৰ ব্যৱসায়টো ইমান ওপৰলৈ লৈ গৈছা। হঠাৎ আজি কি হ'ল? ল'ৰা যেতিয়া যোগ্য হয় তেতিয়া মাক বাপেকে অৱসৰ লোৱাৰ সময় আহি যায়। কিন্তু মা মই অকলে। মোৰ বিশ্বাস আছে তুমি পাৰিবা। আৰু বিষ্ণু খুৰাটো আছেই তোমাৰ লগত। আচলতে কি জানা, মই যদি তোমাৰ বিয়াখন পাতো, বোৱাৰী ঘৰখনত অকলশৰীয়া হৈ যাব নহয়। তুমিও ব্যস্ত থাকা, ময়ো ব্যস্ত থাকো। সেইকাৰণে মই ভাবিছো মোৰ ল'ৰা যেতিয়া যোগ্য হৈছে, মই বোৱাৰীক সংগ দিওঁ। হ'ব দিয়া মা, তুমি ঘৰতে আৰাম কৰা, মই অফিচ চম্ভালি লম। গৈ থাকো দিয়া। দেউতা, টিফিনটো লোৱা। সময়মতে খাবা কিন্তু। তই কবি আৰু মই নুশুনিম নে? সময়তকৈ 5 মিনিট আগতে খাম। এই মই আহোঁ দে, জৰুৰী মিটিং এখন আছে, সেইকাৰণে সোনকালে মাতিছে, তই আহি থাক। মই জানো দেউতা, তুমি এইখন বিয়াৰ বাবে কেতিয়াও মান্তি নোহোৱা। বিবুৱে কৈছিলে আহিব বুলি। আৰু কৈছে নে নাই মই তাৰ বাবে ছোৱালী চাই আছো বুলি? আপোনাক কবলৈ পাহৰিয়ে আছো। বিবুৰ কাৰণে মই ছোৱালী পচন্দ কৰিলো। তুমি পচন্দ কৰিলে নহব নহয়, বিভানৰো পচন্দ হব লাগিব। নহয়, তাৰো পচন্দ হৈছে। দুইটাই কথা পাতি ভাল পালে আৰু মোৰ পচন্দ হৈছে। গতিকে আপুনি আৰু ছোৱালী চাই ফুৰিব নালাগে। আহিব তেতিয়াহ'লে আপুনি কাইলৈ।
কোৱা আইতা বিভান মাৰই বোলে তোৰ কাৰণে ছোৱালী পচন্দ কৰিলে অঁ আইতা কি নাম ছোৱালীজনীৰ নামটো সোধাই নহ'ল নহয় দেখাত কেনেকুৱা তোৰ লগত মিলিবনে নাই মই দেখাই নাই এতিয়ালৈকে আইতা ছোৱালীজনীক মায়েহে পচন্দ কৰিছে হ'ব দিয়া মাৰ পচন্দ যিহেতু ভালেই হ'ব বাকী আইতা তুমি ভালে আছা আছো আছো গৈ আছো কাইলৈ সোনকালে আহা তুমি নাথাকিলে একেবাৰে ভাল নালাগে জানা তোৰহে ভাল নালাগে মাৰই যে কিমান ভাল পাইছে ঠিক আছে দিয়া ৰাখো